আইৰাৰ হাতত। ভেনিছ চহৰত উপঙে গণ্ডোলা। আড্ৰিয়াটিকৰ বৰষুণত তিতে ভেনিছ চহৰ। ফৰাচী যুৱতীৰ নীলা চকু যেন আড্ৰিয়াটিকৰ বিশালতা বাঢ়ে, ঢাপলি মেলে গণ্ডোলাৰ বাবে। শিশুৰ দৰে গণ্ডোলা খেলে। ভেনিছ চহৰলৈ অহা যোৱা ঢৌত গণ্ডোলা আহে। ৰঙা দলিচাৰ অগা-পিছা লৈলাসত আবেলিবোৰ নানাচে, নাচে ইকাতি সিকাতি চঞ্চল গণ্ডোলা। ভেনিছৰ আকাশৰ তলৰ আকাশত শুভ্ৰ গাউন পৰিহিতা ফৰাচী যুৱতীয়ে চকুত চকু থৈ মুখ চায়। ফৰাচী ডেকাৰ গোলাপী হাতত গণ্ডোলাৰ বঠা ঘূৰে, গণ্ডোলা ঘূৰে। ভেনিছত গণ্ডোলাবোৰ উৰুলি পুঙাৰ দৰে ফুৰে ফুৰায়। ভেনিছৰ পদূলিবোৰ ঘূৰে। ইউৰো দি ঘূৰিলে গাৰ মঙহ নালাগে। এণ্টনিঅ বাচ্চানিঅৰ কিনা বেচা সদাগৰী জাহাজ আড্ৰিয়াটিকত উঠা নমা কৰে। উঠা নমা কৰে অট্টালিকাৰ মহলাবোৰো জোৱাৰ ভাটাত। মুৰানৰ ৰঙীন কাঁচৰ উপহাৰ পৰ্চিয়াৰ হাতৰ পৰা ভেনিছৰ মজিয়াত থন নথনায়। নেপোলিয়নো হাৰ নাপায়, যাৰ নিৰ্দেশৰ বিপৰীতে দ্বাৰকাৰ দৰে হেনো ভেনিছে এদিন হয়তো সাগৰৰ গভীৰতা চুব। গণ্ডোলাৰ বাবে ভেনিছৰ গভীৰতা বাঢ়িব, নতুবা ৰঙা দলিচাত আবেলিবোৰ নাচিব।